পিছত এখনৰ পিছত এখন নগাৰ গাড়ী আহি আছে গৈ আছে। অকল গাড়ী নহয়, গাড়ী বাইক চব খোজকাঢ়িও আহিছে, কিছুমান গাড়ী লৈ আহিছে, কিছুমান বাইক লৈ আহিছে। সেয়া দেখি পাইছে আপোনালোকে, সেয়া আমাৰ ওচৰেদি গাড়ীবোৰ পাৰ হৈ গৈছে। সেইবোৰ চব নাগালেণ্ডৰ গাড়ী হয়, সেইবোৰ চব নগাৰ গাড়ী হয়। সেইবোৰ এখনো আমাৰ অসমৰ গাড়ী নহয়, সেইবোৰ চব নাগালেণ্ডৰ গাড়ী হয়, সেইবোৰ চব নগা গৈ আছে। আমি কেমেৰাটো লুকুৱাই দিছো নগাক দেখি। এইবোৰ গোটেইখিনি নগাৰ গাড়ী। এইবোৰ আপোনালোকে চাইডত যে দেখি পাইছে, এইবোৰ চব নগাৰ গাড়ী হয়। সেইবোৰ চাইডে নগা ৰৈ আছে। এইবোৰ দেখিছে চব কেঁচা ঘৰো আছে আৰু পকী ঘৰো আছে। আৰু চাৰিওফালে নাগা ঘূৰি ফুৰিছে, গোটেই নগাৰ গাড়ী। আৰু এইখিনি চাওক আপোনালোকে, আমাৰ অসমৰ CM ছাৰে এইখিনি বৃক্ষৰোপণ কৰিবলৈ জেগাবোৰ সাজু কৰি আছে। উৰিয়াম ঘাটৰ পৰা 7 কিলোমিটাৰ আগত সেই অঞ্চললৈ গৈ আছো আমি আজি। আৰু তাত গৈ আজি আপোনালোকক দেখুৱাম, আপোনালোকক জনাম মই এই বিদ্যাপুৰ মধুপুৰ এই অঞ্চলসমূহৰ হিষ্ট্ৰী 1970ৰ পৰা লৈ 2025লৈকে। তেতিয়াৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে কি হৈছে সম্পূৰ্ণ ইতিহাস আজি আপোনালোকক মই জনাম এটাকৈ। এতিয়া আমি উৰিয়াম ঘাটৰ যি মেইন বজাৰ, সেই বজাৰ পাৰ হৈ বিদ্যাপুৰৰ দিশে সোমাই আছো। এতিয়াও আমি বিদ্যাপুৰ পোৱা নাই, বিদ্যাপুৰৰ ৰাস্তাত আছো আৰু প্ৰায় 1.5 কিলোমিটাৰ বাকী আছে। উৰিয়াম ঘাটৰ এই বিদ্যাপুৰ অঞ্চলত টোটেল 11,000 বিঘা মাটি বেদখলমুক্ত কৰা হৈছে। আৰু এই বিদ্যাপুৰ অঞ্চলত সৰ্বপ্ৰথম যিসকল লোক আহিছিল, তেওঁলোক আহিছিল 1970ৰ পৰা 1980ৰ ভিতৰত। সৰহভাগ লোক তাত গৈ পেলাই বসবাস কৰিছিল, তাত বসতি স্থাপন কৰিছিল। আৰু তাৰ পিছত কিছু সংখ্যক লোক তাত আহিছিল ৰিচেণ্টলি, যেতিয়াৰ পৰা তাত ইলেক্ট্ৰিচিটি ছাপ্লাই আহিছে, ৱাটাৰ ছাপ্লাই আহিছে, তাৰপিছত ৰাস্তাবোৰ পকা বনিছে, সেই তাৰ পিছত কিছু সংখ্যক লোক ইয়াত আহিছিল নতুনকৈ। কিন্তু বেছিভাগ সৰহ সংখ্যক লোক তাত যিসকলক এভিকশ্যন কৰা হৈছে, ঘৰ ভাঙি দিয়া হৈছে, তেওঁলোক 1970ৰ পৰা 1980ৰ ভিতৰত বেছি সংখ্যক লোক তাত আহিছিল। আৰু মিয়া মানুহখিনিক এভিকশ্যন কৰি পেলাইতো তাৰ পৰা খেদি দিয়া হ'ল। এতিয়া যিসকল অসমৰ মানুহ তাত বসবাস কৰি আছে, তাৰ ভিতৰতে আছে মণিপুৰী মানুহ, নেপালী মানুহ, আদিবাসী মানুহ আৰু বড়ো কছাৰী মানুহ। এই 4টা জনগোষ্ঠীৰ লোকসকল বৰ্তমান তাত বসবাস কৰি আছে, যিসকল অসমৰ নাগৰিক হয়। সকল আহে তাত জাক বান্ধি আহে, হাতত বন্দুক, গাড়ী, এখন দুখন গাড়ী নহয়, জাকে জাকে গাড়ী, বাইক, খোজকাঢ়িও কিছুমান পাৰ্টি অহা যোৱা কৰে, অনবৰত তাত অহা যোৱা কৰিয়ে আছে। সেয়াও মই দেখিবলৈ পাইছোঁ। আমি অলপ আঁতৰত আছিলোঁ, যিহেতু আমি এই ফুটেজটো কাভাৰ কৰিব নোৱাৰিলোঁ, আমি ভালেমান আঁতৰত আছিলোঁ। কিন্তু আমি এটা বস্তু স্পষ্টকৈ বুজি পাইছিলোঁ যে বহুতখিনি নগা আহি হাতত মাৰণাস্ত্ৰ, হাতত বন্দুক, আৰু কিছুমান মানুহৰ হাতত, কিছুমান নগাৰ হাতত লাঠি আছে, কিন্তু বেছি সংখ্যক নগাৰ হাততে মাৰণাস্ত্ৰ আছে, বন্দুক আছে। আৰু তেওঁলোকে আহি আমাৰ অসম পুলিচৰ লগত তৰ্কত লিপ্ত হৈছিলে, তৰ্কাতৰ্কি কৰিলে। আৰু তাৰ পিছতে যিসকল JCB চালকসকলে JCB লৈ কাম কৰি আছিলে, তাত মাটি সমান কৰি আছিলে, বা অন্যান্য যিসকল লেবাৰ আছিলে, তেওঁলোকে পুলি ৰোপণ কৰাৰ কামত তাত গৈছিলে, তেওঁলোকক ধমকি দিবলৈ আৰম্ভ কৰে, তেওঁলোকক গালি পাৰিবলৈ আৰম্ভ কৰে, তেওঁলোকক দম দেখুৱায়। আৰু যি সময়তে তেওঁলোকে দম দেখুৱাবলৈ আৰম্ভ কৰিলে, ঠিক তেতিয়াই JCB চালকসকলে তাৰ পৰা JCB লৈ তাৰ পৰা পলাই যায়। আৰু তাৰ পিছতে লগালগ তাৰ পৰা যিখিনি আৰু কৰ্মচাৰী আছিলে, যিখিনিয়ে পুলি ৰোপণ কৰি আছিলে বা অন্য কামত ব্যস্ত হৈ আছিলে, তেওঁলোকেও তাৰ পৰা পলাই এনেদৰে ভাঙি পৰি আছে, য'ত জনশূন্য এতিয়া, য'ত বহুত বছৰ ধৰি 40-50 বছৰ ধৰি যিসকল লোক বাস কৰি আছিলে ইয়াত, সেইসকলৰ ঘৰ। আৰু এইবোৰ দেখিব পাইছে, এইবোৰ তামোলৰ বাগান, এইবোৰ তামোলৰ বাগান, এইটো এটা ঘৰ, তাৰপিছত এইফালে এটা ঘৰ আছে, এইবোৰ তেওঁলোকৰ ফল মূলৰ গছ, লেচু গছ। তাৰপিছত এইটো তেওঁলোকৰ চোতাল, ফুলৰো গছ আছে।
এইবোৰ তামোলৰ বাগান, এইবোৰ তামোলৰ বাগান, যথেষ্ট তামোল। এইটোতো আপোনালোকক মই এটা ঘৰৰ তামোলৰ বাগান দেখুৱাই আছোঁ। বহুত তামোলৰ বাগান আছে ইয়াত, ঘৰে ঘৰে তামোল। এয়া চাওক, লাইন লাইন তামোল, দেখি পাইছে? এয়া চাওক, এয়া হৈ গ'ল তেওঁলোকৰ এক ধৰণৰ ইনকাম চ'ৰ্চ। তাৰপিছত মই আৰু আপোনালোকক দেখুৱাই আছোঁ আগলৈ গৈ। বহুত সৌন্দৰ্য আছে এই জেগাডোখৰত। এইবোৰ চাওক, মই আপোনাক আৰু এটা ঘৰ দেখুৱাই আছোঁ। এইটো আৰু এটা ঘৰ, যিটো ভাঙি থোৱা আছে। এইবোৰ কিছুমান তামোলৰ গছো পৰি আছে। ঘৰৰ ওচৰে পাঁজৰে যিবোৰ তামোলৰ গছ আছিলে, এই তামোলৰ গছবোৰো প্ৰশাসনে ভাঙি দিলে। এইটো পকী ঘৰ আছিলে, আৰু লগতে এইটো এটা আছে কেঁচা ঘৰ। এইফালে এটা আছে, এইটো এটা ঘৰ কেঁচা ঘৰ। আৰু এইবোৰ চব তামোলৰ বাগান, যথেষ্ট তামোলৰ বাগান। চাৰিওফালে অকল তামোলৰ গছেই গছ। এইবোৰ চাব পাৰে আপোনালোকে, তামোলৰ গছ, এইবোৰো তামোলৰ গছ। গোটেই চাৰিওফালে তামোলৰ গছ। আৰু সেয়া চাওক, আৰু এটা গছ আছে, আৰু এটা ঘৰ আছে এইখিনিতে। এইটো এটা ঘৰ ভাঙি থোৱা আছে। আজি কেইদিনমান পূৰ্বে ইয়াত মানুহে ভৰি আছিল, কিন্তু বৰ্তমান জনশূন্য, নিজান। অলপ হিষ্ট্ৰীৰ বিষয়েও মই আপোনালোকক ক'ম। ইয়াত যিহেতু 1970ৰ পৰা এই লোকসকল 1970ৰ পৰা লৈ 1980লৈকে ইয়াত এই লোকসকল আহিছিল, যিসকলক বৰ্তমান এভিকশ্যন কৰা হৈছে। 1970ৰ পৰা 1980ৰ মাজভাগত এইসকল লোক ইয়াত আহি নিজৰ ঘৰ বাৰী বনাইছিল। আৰু এইসকল লোকৰ যিটো ইনকাম চ'ৰ্চ আছে, ইনকাম চ'ৰ্চটো হৈছে মেইনলি 95% প্লাছ এই লোকসকলৰ আপোনাৰ যিটো ইনকাম চ'ৰ্চ আছে, সেই ইনকাম চ'ৰ্চটো হৈ গ'লগৈ খেতি। এক নম্বৰতে ধান খেতি, 2 নম্বৰত আছে আপোনাৰ মৰাপাট খেতি, আৰু 3 নম্বৰতে আপোনাৰ এই যিটো তামোলৰ খেতি দেখিলে, তামোলৰ খেতি, কলৰ খেতি। আৰু এটা বস্তু ইয়াত খেতি কৰে বহুত প্ৰচুৰ পৰিমাণে। আৰু এটা বস্তু খেতি হয় ইয়াত, সাপ্তাহিক 3টা বজাৰ বহে, য'ত আপোনাৰ জলকীয়া, কেঁচা জলকীয়া বহুত বেছি পৰিমাণে ইয়াৰ পৰা কেঁচা জলকীয়া আগতে ইয়াৰ পৰা বিক্ৰী হৈছিলে। য'ত যি কেঁচা জলকীয়াসমূহ বাহিৰৰ পৰা বেপাৰী আহি, আমাৰ গোলাঘাট, যোৰহাট বা অন্যান্য আৰু কিছুমান জেগাৰ পৰা বেপাৰী আহি পেলাই ইয়াৰ পৰা ক্ৰয় কৰি লৈ গৈছিলে। জলকীয়া বহুত টন ইয়াৰ পৰা জলকীয়া যায়। জলকীয়াৰ যেতিয়া ছিজন হয়, তেতিয়া বহুত পৰিমাণে জলকীয়া ইয়াৰ পৰা খেতি হয়। আৰু এয়া হ'ল সেই বিদ্যাপুৰৰ যিবোৰ ঘৰ ভাঙি দিয়া হৈছিল, সেই ঘৰবোৰৰ দৃশ্য আপোনালোকে চাওক। সেই ঘৰসমূহৰ দৃশ্য এয়া এটা এটা গৈ আপোনালোকক দেখুৱাই আছোঁ, চাই যাওক আপোনালোকে। এইবোৰ দেখিছে, চব কেঁচা ঘৰো আছে আৰু পকী ঘৰো আছে। বেছিভাগে পকী ঘৰে আছে। ইয়াত লোক এতিয়া এই যিসকল লোক ইয়াত বসবাস কৰি আছিল, তেওঁলোকতো নাই, কিন্তু তেওঁলোকৰ ভঙা ঘৰবোৰ আছে। আৰু এয়া বুলডোজাৰ কাম কৰি আছে ইয়াত, JCB এতিয়ালৈকে কাম কৰি আছে, জেগাবোৰ সমান কৰি আছে ইয়াত। আৰু এইটো হৈ গ'ল টাউন, মানে তাত যিখন মাৰ্কেট আছিলে, সেই মাৰ্কেট এৰিয়া হয় এইটো। ইয়াত দোকান পোহাৰবোৰ আছিলে। এইটো বিদ্যাপুৰৰ মেইন বজাৰ। আৰু এইটো যিটো আপোনালোকে দেখি পাইছে টেংকি এটা পৰি আছে, এইটো মছজিদ এটা আছিলে, মছজিদৰ টেংকি হয়। সেইসমূহ ঘৰ আপোনালোকে দেখি পাইছে। এইখিনি গোটেই মাৰ্কেট এৰিয়া। আৰু এয়া আমি গাঁৱৰ ভিতৰে গৈ কোন জেগাত এভিকশ্যন হৈছিলে সমস্ত জেগাবোৰ কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইটো হ'ল
বিদ্যাপুৰ বজাৰ এলেকা, যিখন বিদ্যাপুৰৰ মেইন মাৰ্কেট আছিলে সেই মাৰ্কেটৰ এলেকা হয় এইটো। আপোনালোকে চাব পাৰে গোটেই চাৰিওফালে। আমি যিমান পাৰিছোঁ আপোনালোকৰ কাৰণে কভাৰ কৰি আনিছোঁ। সেইবোৰ ভিতৰত ঘৰ আছে, এইবোৰ ধুনীয়া ধুনীয়া ঘৰ বনাই থোৱা আছিলে। আৰু চাৰিওফালে নাগা ঘূৰি ফুৰিছে, গোটেই নগাৰ গাড়ী। আৰু এইখিনি চাওক আপোনালোকে, আমাৰ অসমৰ CM ছাৰে এইখিনি বৃক্ষৰোপণ কৰিবলৈ জেগাবোৰ সাজু কৰি আছে, জেগাবোৰ ৰেডি কৰি আছে। সেইবোৰ মাজে মাজে দেখি পাইছে, খুঁটি পুতি থোৱা আছে, সেইবোৰত বৃক্ষৰোপণৰ কাম চলি আছে। মাজে মাজে আপোনালোকে কাম কৰা লোকসকলো দেখা পাব, তেওঁলোকে বৃক্ষৰোপণৰ কাম কৰি আছে। এইবোৰ মাজে মাজে পকাৰ পোষ্ট খুঁটি মাৰি থোৱা আছে, আৰু তাৰ ভিতৰত চাব আপুনি মাজে মাজে বাঁহৰ খুঁটিবোৰ আছে। এইখিনি জেগাতে বৃক্ষৰোপণৰ কাম চলি আছে। এতিয়া আমি আমাৰ কেমেৰাটো লুকুৱাই দিবলৈ আমি বাধ্য হৈছোঁ, যিহেতু ইয়াত এতিয়া আপোনালোকে দেখা পাব ইয়াতে নগাৰ গাড়ী এখন দুখন নহয়, এখনৰ পিছত এখন নগাৰ গাড়ী আহি আছে, গৈয়ে আছে। অকল গাড়ী নহয়, গাড়ী বাইক চব খোজকাঢ়িও আহিছে, কিছুমান গাড়ী লৈ আহিছে। ভয়টো যথেষ্ট লাগিছে, কিন্তু হ'লেও আমি সেয়া দেখি পাইছে আপোনালোকে, সেয়া আমাৰ ওচৰেদি গাড়ীবোৰ পাৰ হৈ গৈছে। সেইবোৰ চব নাগালেণ্ডৰ গাড়ী হয়, সেইবোৰ চব নগাৰ গাড়ী হয়। সেইবোৰ এখনো আমাৰ অসমৰ গাড়ী নহয়, এইবোৰ চব নাগালেণ্ডৰ গাড়ী হয়, এইবোৰ চব নগা গৈ আছে। আমি কেমেৰাটো লুকুৱাই দিছোঁ নগাক দেখি। এইবোৰ গোটেইখিনি নগাৰ গাড়ী। এইবোৰ আপোনালোকে ছাইডত যে দেখি পাইছে, এইবোৰ চব নগাৰ গাড়ী হয়। এইবোৰ চাইডে চাইডে নগা ৰৈ আছে, আৰু আমাৰ অসমৰ পুলিচো আছে, CRPও আছে, আৰু বহু সংখ্যক নগা লোক ইয়াত উপস্থিত আছে। কিছুমান বাইক লৈ আহিছে, কিছুমান খোজকাঢ়ি আহিছে, কিছুমান গাড়ী লৈ আহিছে। আমি মাজে মাজে কেমেৰাটো লুকুৱাই দিবলৈ বাধ্য হৈ যাওঁ। আৰু এইবোৰ আপোনালোকে দেখি পাইছে, যিবোৰ ছাইডত পোষ্ট খুঁটা দিয়া আছে পকাৰ, ইয়াৰ ভিতৰত এইবোৰ বৃক্ষৰোপণৰ কাম চলি আছে। আৰু এয়া আমাৰ সন্মুখত যিখন জেগা দেখি আছে, এইখন এখন কবৰস্থান আছিলে। মুছলিম লোকসকলৰ যি কবৰস্থান থাকে, আৰু ইয়াৰ পৰা আৰম্ভ হৈছে মাৰ্কেট, যি দোকান পোহাৰসমূহ আছিলে। আৰু এইখন যি গ্ৰীণ কালাৰৰ সেয়া ভাঙি থকা ৱাল দেখি পাইছে আপোনালোকে, এইখন এখন মছজিদ আছিলে, সেই মছজিদখনো ভাঙি দিয়া হৈছে। আৰু বাকী এইবোৰ চাইডে চাইডে এইবোৰ দোকান আছিলে, সেই দোকানবোৰ চব ভাঙি শেষ কৰি দিয়া হৈছে। আৰু সেইবোৰ বুলডোজাৰ কাম কৰি আছে, বুলডোজাৰে জেগাবোৰ সমান কৰি আছে। সেইবোৰ বুলডোজাৰ কাম কৰি আছে, চাওক সেইটো বুলডোজাৰ। ইয়াৰ পৰা পাহাৰখন বেছি দূৰ নহয়, 2 কিলোমিটাৰ বা 2.5 কিলোমিটাৰ দূৰত্বতে পাহাৰখন আছে। বুলডোজাৰ কাম কৰি আছে, আৰু তাৰ পিছতে এইবোৰ মানুহৰ ঘৰ, এইবোৰ ভাঙি পৰি আছে। এইবোৰ বুলডোজাৰে একফালৰ পৰা সম্পূৰ্ণ সমান কৰি আহি আছে। জনশূন্য যদিও যিসকল লোক ইয়াত আছিলে, যিসকল লোক ইয়াত আগতে আছিলে এভিকশ্যন কৰাৰ আগত, তেওঁলোক নাই যদিও এতিয়া নগাৰ তাণ্ডৱ বহুত বেছি চলিছে। আমি যোনফালে যাওঁ অকল নগাকে পাওঁ। নগাৰ পৰা লুকাই লুকাই আমি ভিডিঅ' কৰি আছোঁ। নগাৰ পৰা লুকাই লুকাই কোনোবা জেগাত আমি আঁতৰি পেলাই লুকাই পেলাই ৰৈ দিবলগীয়াও হৈছে। সেইবোৰ মাজে মাজে আপোনালোকে দেখি পাব। আমি কেমেৰাটো লুকুৱাই দিওঁ, আৰু গাড়ীবোৰ গৈ আছে যিবোৰ, এইবোৰ নগাৰ গাড়ী হয়। সেয়া চাওক নগা, এয়া নগা পাৰ হৈ গৈছে, এইখন নগাৰ গাড়ী। আমি লুকাই লুকাই ভিডিঅ' কৰি আছোঁ ৰখি পেলাই। আৰু এইবোৰ ঘৰ, মানুহৰ ঘৰ, যিবোৰ ভাঙি দিয়া হৈছে। আৰু তামোলৰ বাগানো আছে ইয়াত। ইয়াত একেলগে 2-3টা ঘৰ আছিলে, এইবোৰ ভাঙি দিয়া হৈছে। শেষ মুহূৰ্তত অহা সময়ত আমি পুলিচৰ লগতো তৰ্কাতৰ্কি হোৱা যেন আমি এটা অনুভৱ কৰিব পাৰিছোঁ। আৰু যেতিয়া তাত আমাৰ অসমৰ পুলিচ প্ৰশাসন
তাত যথেষ্ট সংখ্যক আছিলে, তেওঁলোকেও চেষ্টা কৰি আছে আৰু মানে জেগাটো ৰক্ষা কৰাৰ বাবে। কিন্তু মাজে মাজে নগা আহি পেলাই ইয়াত বহুত উৎপাত লগায়। নগাৰ হাতে হাতে বন্দুক লাঠি এইবোৰ আমি দেখিবলৈ পাইছোঁ। যিহেতু আমি বহুত ভয়ে ভয়ে আমি তাত ভিডিঅ'টো বনাইছোঁ। আমি বহুত ভয়ে ভয়ে তাত গৈ পেলাই আপোনালোকৰ কাৰণে গ্ৰাউণ্ড ৰিপৰ্টটো আনিছোঁ যে বৰ্তমান তাত কি হৈ আছে। আৰু যিসকল তাত বৰ্তমানলৈকে বসবাস কৰি থকা লোকসকল, যিসকল ইয়াৰ স্থানীয় লোকসকল, তেওঁলোকৰ কিছু সংখ্যক লোকৰ লগতো মই 2-4জনৰ লগত কথা পাতিছোঁ। কথা পতাত মই তেওঁলোকৰ চকুত যি ভয় দেখিছোঁ আৰু তেওঁলোকৰ যি মুখৰ যি কথাখিনি তেওঁলোকে যি হিচাপত কৈছে, সেই তেওঁলোকৰ ভাষ্যখিনিত মই ভয়হে দেখিছোঁ। ভয়, অকল ভয়। তেওঁলোকৰ চকুত আৰু তেওঁলোকৰ মুখত তেওঁলোকে খুলি যদিও ক'ব পৰা নাই, কিন্তু তেওঁলোকে যি ধৰণে কথা পাতিছে, তেওঁলোকৰ চকুত আৰু তেওঁলোকৰ ভাষ্যত মই অকল ভয় ভাৱহে দেখিছোঁ যে কি হ'ব। নগাই এনেকুৱা উৎপাত লগাই আছে, নগাই আহি পেলাই উৎপাত কৰি আছে, ঘূৰি ফুৰিছে ইফালৰ পৰা সিফালে, সিফালৰ পৰা সিফালে। গাড়ীয়ে নগা আহিছে, কিছুমান খোজকাঢ়ি আহিছে, বাইক লৈ আহিছে। তেওঁলোক এতিয়া বহুত শংকিত হৈ আছে। তেওঁলোকে এতিয়া বহুত ভয় ভাৱ এটা লৈ পেলাই তাত বৰ্তমান জীয়াই আছে। তেওঁলোকে কিছুমান মানুহতো এনেকুৱা আছে ঘৰৰ পৰা ওলোৱাই নাই। আমি গোটেই ৰাস্তা গোটেই খালী জনশূন্য, যেন মানুহ থাকিও মানুহ নাইকিয়া, এনেকুৱা অৱস্থাটো আমি ঠাইবোৰ দেখিছোঁ। আৰু আমি তাত যিখিনি স্থানীয় লোক আছে তেওঁলোকৰ লগত কথা পতাৰ পিছত আমি আৰু এটা কথা জানিব পাৰিছোঁ যে তাত আৰু 2-3খন গাঁৱত নগাৰ ফালৰ পৰা নটিচ দিয়া হৈছে যে তেওঁলোকে গাঁওকেইখন খালী কৰিব লাগে। নগাৰ ফালৰ পৰা উচ্ছেদৰ জাননী দিয়া হৈছে। তেওঁলোকক কিছু সময় দিয়া হৈছে। সময় দিয়াৰ পিছত তেওঁলোকক সেই নটিচ দিয়া হৈছে নগাৰ ফালৰ পৰা যে তেওঁলোকে সেই গাঁওখিনি খালী কৰিব লাগে। সেইখিনি নগাৰ মাটি, গতিকে নগাক লাগে। এই কথাটো আমি তাত জানিব পাৰিছোঁ।